हेलो गाइस तो स्वागत जनाइছোঁ নতুন এটা ভিডিঅ'লৈ তো আজি হৈছে কাতি বিহুৰ আজি উৰুক মানে দুমাহী তো অহাকালি 1 তাৰিখ তো এতিয়া মই বৰ্তমান ওলাই আছোঁ নামঘৰলৈ বুলি আৰু আমাৰ শৰাই দিছে তো ইমান দিন মানে 3-4 মাহ হ'ল ভিডিঅ' দিয়া নাই তো আজি আহিলোঁ ভিডিঅ' বনাওঁ তো দিম তো এতিয়া আপোনাৰ ভিডিঅ' বনাম বুলি আহিছোঁ আৰু মই যাবলৈ ওলাই আছোঁ ৰ'দ দেখিছে কেনেকুৱা ওলালে ৰাতিপুৱা মানে এতিয়া প্ৰায় বাজিলে 10-11 বাজিব হ'ল তো বলক নামঘৰলৈ যাওঁ আৰু গৈ থাকোঁ তো গাইছে ফাইনেলি এফালে যাবলৈ আহিলোঁ তো এইফালে আছে বব তো এইফালে এইকেইজনী ওলাই আছে ধুনীয়াকৈ আৰু এতিয়া যাম নামঘৰলৈ এটা চাইকেল লৈ ঘূৰি এইটো এটা তো এইখন হৈছে আমাৰ নামঘৰ মেইন গেটখন তো এতিয়া আপোনাৰ সোমাই যাওঁ এইফালে গেটৰ ভিতৰলৈ সোমাই আহি ডাইৰেক্ট আহিলোঁ চাহ খাবলৈ বুলি তো বোলে তেল পিঠা তিল পিঠা আৰু মিঠৈ হেৰি তো ধুনীয়াকৈ চাহ অকণ খাই ল'লোঁ আৰু চাহ খাই পিনি এতিয়া নাম ল'ব আৰু এতিয়া নাম শুনক আপোনালোকে এইফালে প্ৰসাদ খাই হৈ গ'ল আৰু বাহিৰলৈ আহিলোঁ তো ভাইটি চাই ঐ তোৰ নামটো সিদ্ধাৰ্থ আছিলে কি আছিলে শ্যামকানু মহন্ত নেকি জুবিনে গান এটা গাই দে গা গান এটা গাচোন বহু যুগৰে নাচো এন্ধাৰো সঁচামো বহু যুগৰে নাচো নিজানত গানবোৰ এই খবৰ প্ৰতি ছবি মায়াবিনী ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি ভৰা দিলা গোপনে তুমি যে মোৰ শুকান বনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে জৈ মোৰ দেহত প্ৰতি ধোঁৱা ধুমুহাৰ হাতে মোৰ বহু যুগৰে নাচো ডাইলগটো মাৰি দে ভালকৈ মাৰি দে কেলে ৰন্ধন নেকি ৰন্ধন গাইছ আৰু কি জানো কিবা এটা কৈ দে ভাইটি ক কিবা এটা ক তহঁতি ক কিবা হাই গাইছ আছে কৈ দিব চেনেলটো আৰু ভালকৈ একো নাই অঁ তন্ময় বৰা তো গাইছ তো এতিয়া নামঘৰৰ পৰা আহি প্ৰসাদ খাই পাই আহিলোঁ অলপ ধেমালি ফূৰ্তি কৰি তো এতিয়া ঘৰ পালোহি তো ঘৰৰ আমাৰ ফাউণ্ডেশ্যন থাকে তো খিৰিকি লগাবলৈ আছে তো ভিডিঅ' পাই থাকিব এতিয়া ৰেগুলাৰ তো ভিডিঅ' বনাম আৰু এতিয়া তো ভিডিঅ' চাব আৰু জল্দি 1K কৰিব ছাবস্ক্ৰাইব কৰি যাব চেনেলটো আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক গধূলি আজি মানে চাকি তাকি দিয়ালৈকে দি বনাম আৰু বুলিছোঁ তো চাই থাকক ভিডিঅ'টো গাইছ আৰু এতিয়া মানে আবেলি এতিয়া পূৰা 4:30-5টামান বাজিলে তো এতিয়া পথাৰলৈ আহি গ'লোঁ ডাইৰেক্ট মানে আহিব সময়ত লৰালৰি হ'ল অলপ তো ঘৰৰ পৰা বাইকত আহিলোঁ যিহেতু
তো মানে অলপ লৰালৰি হোৱাৰ কাৰণে ভিডিঅ' কল থাকিলে। তো এতিয়া আহি পাই গ'লোঁ পথাৰ পূৰা ধুনীয়াকৈ। আৰু এইফালে চাওক পথাৰত মানে ধান চান ওলাইছে আৰু অলপ চলপ ধান ওলালেই। তো আমাৰ পথাৰ আছে অলপ সেই আগলৈ আছে। তো সেইটো যে হাফ ফলটো আছিলে নহয় আগত দেখিছে, সেইফালে আছে মা আহিছে আৰু মা আৰু মই আহিছোঁ পথাৰলৈ। তো এইফালে এতিয়া বলক চাকি তাকি জ্বলাব লাগিব। তাৰপিছত আমাৰ পথাৰখন দেখুৱাম ধান কেনেকুৱা কিমান ওলাইছে ধান আৰু ধান কেনেকুৱা হৈছে চব দেখুৱাম। আপোনালোকৰ ফালে বিহু কেনেকুৱা কি মানে হৈছে কমেণ্ট এটা কৰিব নাপাহৰিব হেপী কাতি বুলি। আৰু আমাৰ যিহেতু জুবিন দা আমাৰ মাজৰ পৰা নাই আৰু এতিয়ালৈকে বৰ্তমান জুবিন দাৰ ন্যায় পোৱাই নাই। তো ন্যায় বিচাৰি আছে। তো জয় জুবিন দা, জয় অসম। আৰু আমাৰ পথাৰ পাই গ'লোহি। তো এইডোখৰ পৰা হৈছে আমাৰ পথাৰ, এইডোখৰ পৰা বেলেগৰ যেনিবা, এইডোখৰ পৰা ৰাস্তাটো এতিয়া আমাৰ। তো আমাৰ পথাৰ দেখিছে ধান ওলাইছে আৰু এনেকৈ বৰ্তমান দেখাত মানে বৰ ধুনীয়া হৈছে বাৰু ধান। ধুনীয়া হৈছে ধান। চকুতে পোক এটা সোমালে। এইফালে পথাৰ। তো গাইছ এইফালে চাকি তাকি জ্বলাই হৈ গ'ল। এইফালে এনেকৈ চাকি দিলোঁ, কৰিছিলে চাকি তাকি জ্বলাই হৈ গ'ল। তো এতিয়া গৈ থাকিম আৰু পথাৰলৈ মই কেলৈ নাহোঁ তো চাব নেকি অৱস্থা। এইফালে চাওক গোটেই বনগুটি লাগি গ'ল, গোটেই বনগুটি লাগি পেনৰ অৱস্থা নাই। তো সেইকাৰণে মই পথাৰলৈ মানে আহিবলৈ টান পাওঁ। এইফালে পথাৰ ফালে পূৰা গধূলি হ'ব হৈ গ'ল, মানে 5টা বাজিছে আৰু 5টা বজাতে গোটেই গধূলি মানে আন্ধাৰ হোৱাই নাই এতিয়ালৈকে। আজিকালি পূৰা ঠাণ্ডা দিন সোমাইছে আৰু এতিয়া 6টা বজাত গধূলি হয়। তো এইফালে কিমান দূৰলৈকে আছে দেখিছে। এয়া আৰু কাতি বিহু, হেপী কাতি বিহু। তো আপোনালোকে সকলোৱে কমেণ্টত হেপী কাতি বিহু বুলি লিখিবলৈ নাপাহৰিব দেই, লিখি দিব। তো মানে গাইজ দিছে পথাৰ ৰাস্তা কেনেকুৱা ঘাঁহ, গোটেই ঘাঁহ গোটেই পেন চেন গুচাই যাবলগীয়া হৈছে ঘাঁহ। আৰু বাইকখন আছে সেইফালে আগৰ অকণ। তো সেইফালে মা, এইফালে ঘৰটো পূৰা ধুনীয়াকৈ চাকি তাকি দি ল'লোঁ ঘৰত আহি। তো এইফালে আৰু সেইফালে দুইফালে দি ল'লোঁ। এইফালে চাকি আছে চাকি, আৰু এতিয়া দিব লাগিব পিছফালে। অলপ যাওঁ পিছফালে। গাইছে এইফালে চাকি তাকি দি হৈ গ'ল গধূলি, আৰু এতিয়া প্ৰায় 6টা, চাৰে 6টা, 7টামান বাজিলে। তো আজি ভিডিঅ'টো ইমান আছিলে, বেছি দীঘল নকৰোঁ সৰু। তো এতিয়াৰ পৰা ভিডিঅ' পূৰা দি থাকিম ইউটিউবত। তো আপোনালোকে সকলোৱে চাই যাব আৰু এনেকৈ ছাপোৰ্ট কৰি যাব ধুনীয়াকৈ। তো আকৌ নতুন ভিডিঅ' লগ পাম। আজিলৈ বাই।